মিটিং কৰিবলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এডভাইচ দিছে আৰু সেই হিচাপে এই মিটিংটো কৰা হ'ব। ইতিমধ্যে আপোনালোকে জানে যিটো 2006 ফৰেষ্ট ডেভেলপাৰ্ছ এক্ট পাছ হৈছিলে FRA বুলি কয়, কিন্তু ইমপ্লিমেণ্টেশ্যনটো বহুত শ্ল' হৈ আছিলে, কিন্তু একৰ্ডৰ পিছত বহুত ফাষ্ট হৈ গ'ল। প্ৰায় 7,000 পৰিয়ালে ইতিমধ্যে শোণিতপুৰ বিশ্বনাথত FRA পাইছে। ইয়াৰ কাৰণে আমি অসম চৰকাৰক ধন্যবাদ জনাইছোঁ। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্টাৰ ৰমেশ বেগৰ ডাঙৰীয়া আৰু এই কামত লাগি থকা মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, মন্ত্ৰী ইউজি ব্ৰহ্ম ডাঙৰীয়া সকলোকে ধন্যবাদ জনাইছোঁ। আৰু এই লেণ্ড টাইটেলমেণ্টটো পোৱাৰ কাৰণে এই অঞ্চলত শিক্ষা দীক্ষা বিভিন্ন সুবিধাবিলাক পোৱাটো স্মুথ হ'ব আৰু ৰিমেইনিং পাৰ্টটো অতি শীঘ্ৰে কৰাৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত হৈছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ কাৰণে পদক্ষেপ ল'ব। বড়ো কছাৰী সকল কাৰ্বি আংলং আৰু ডিমা হাছাওত বসবাস কৰা ST হিল ষ্টেটাছ বিচৰাৰ এটা ক্লজ আছিলে, এইটো আমাৰ পেণ্ডিং হৈ আছে। অতি শীঘ্ৰে কৰাৰ কাৰণে আমাৰ অসম চৰকাৰে ভাৰত চৰকাৰৰ লগত পাৰ্চি কৰিব আৰু যাতে এই সমস্যাটো সমাধান হয় ইয়াৰ কাৰণে আজি সিদ্ধান্ত লোৱা হৈছে। যিটো আমাৰ প্ৰভিন্সিয়েলাইজেশ্যন, আমাৰ তাত প্ৰায় কলেজ আছে বহুখিনি, 26 কলেজ আছে ভেঞ্চাৰ, আমাৰ প্ৰায় 1200 স্কুল আছে, যি স্কুলবিলাকে এতিয়ালৈকে প্ৰভিন্সিয়েলাইজ হোৱা নাই, কিন্তু আমাৰ ৰেকৰ্ড হোৱাৰ পিছত প্ৰায় 462 LP স্কুল আৰু প্ৰায় 161 ME স্কুল প্ৰভিন্সিয়েলাইজ হৈ গ'ল। এতিয়া অতি শীঘ্ৰে অহা 1 মাহৰ ভিতৰত 10খন কলেজ প্ৰভিন্সিয়েলাইজ হ'বলৈ গৈ আছে আৰু যিখিনি কলেজ হৈ যাব এইখিনি এক্সামাইন কৰিব আৰু ইয়াৰ লগতে যি 1200 আমাৰ LP, UP আৰু হাইস্কুল এইটো প্ৰভিন্সিয়েলাইজ কৰাৰ কাৰণে শিক্ষা বিভাগক অতি শীঘ্ৰে ইয়াৰ প্ৰচেছটো কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি মিটিঙত সিদ্ধান্ত লয় আৰু এইটো অতি শীঘ্ৰে হৈ যাব। ইয়াৰ কাৰণে বড়োলেণ্ড অঞ্চলৰ শিক্ষাটো বহুত আগবাঢ়ি আছে আৰু এইখিনি বিদ্যালয় প্ৰভিন্সিয়েলাইজ হৈ গ'লে আমাৰ শিক্ষাটো আৰু ষ্ট্ৰেংথেন কৰা হ'ব আৰু ভাল এটা পৰিৱেশত আহিব। ইয়াৰ কাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ এই বিশেষ কামৰ কাৰণে, এই সিদ্ধান্তৰ কাৰণে। গভৰ্ণমেণ্ট অফ আছাম, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যিটো আছে